একাংশ ইছলাম ধৰ্মাৱলম্বীৰ মাদ্ৰাছা জেহাদীৰে সম্পৰ্ক থকা বুলি অভিযোগ উঠাৰ সময়তে জুৰিয়াৰ এখনি ধৰ্মীয় মাদ্ৰাছাত আজি দেখা পোৱা গৈছে হাতে হাতে তিৰংগা পতাকা লৈ ছাত্ৰ আৰু উলেমাসকলে হৰ ঘৰ তিৰংগাৰ সজাগতা অভিযানৰ লক্ষ্যৰে উলিয়াইছে বৃহৎ সমদল। জেহাদীৰ নামত মাদ্ৰাছাসমূহৰ ওপৰত অপবাদ জাপি দিব বিচৰাসকলৰ অপচেষ্টাক পৰমাই ভেটি ইছলামীয় মাদ্ৰাছাই উপযুক্ত প্ৰত্যুত্তৰ দিছে। হাতে হাতে তিৰংগা পতাকা লৈ আজাদী কা অমৃত মহোৎসৱৰ প্ৰচাৰ চলোৱাৰ উপৰিও বিভিন্ন দেশপ্ৰেমমূলক শ্লোগান দি ছাত্ৰ আৰু উলেমাসকলে বুজাই দিলে যে তেওঁলোকৰ হৃদয়ত স্বদেশ প্ৰেমৰ কথা। বন্ধুসকল, আহক আমি এই সমগ্ৰ ভিডিঅ'টো উপভোগ কৰোঁ।